হে বন্ধুসকল, যদি আপোনালোকে ভাবিছে কাজিৰঙা নেশ্যনেল পাৰ্ক চাবলৈ যাম, তেন্তে আহক আয়ৰা ৰেজৰ্টত এদিন। এয়া চাওক, ৰেজৰ্টৰ এইটো মুখ্য হোটেল। ইয়াত কেবিনসমূহ আছে আৰু এয়া সন্মুখত দৃশ্য, ৰেজৰ্টৰ সন্মুখৰ দৃশ্য। ধুনীয়া পৰিৱেশ। ৰিজৰ্টৰ কাষতে থকা চিলড্ৰেন গাৰ্ডেন, ৰিজৰ্টৰ মুখ্য ৰিচেপশ্যন কোঠা আৰু ইয়াৰ কাষতে লাগিছে ইয়াত তুমি চাহ খাব একাপ চাহৰ দাম ইয়াত বোলে 220 টকা নে 300 কিমানটা আছিলে পাহৰিছোঁ। চাহৰ কোৱালিটি আহিব, আপোনালোকেও চাই যাব আওৰা, ভাল লাগিলে আমাৰ। চাহ ৰেডি কৰি আছে, এইটো চেনি চাহৰ লগত দিয়া চেনি, নিজৰ সুবিধা অনুসৰি দি ল'ব পাৰে আপোনালোকে চেনি। চাহ আৰু ধীৰ আইটেম আহিবলৈ আছে। পটাটো ফ্ৰাই লগত জেলি। আমি আৰম্ভ কৰিছোঁ, সকলোৱে নিজে নিজে ল'ব লাগে যিহেতু, আৰু ইয়াক খোৱা আৰম্ভ। দেখিছে কেনেকৈ খাইছে। বন্ধুসকল, খোৱা বোৱা শেষ কৰি আমি ঘৰলৈ উভতিলোঁ, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত জনাব, আৰু যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰি। ধন্যবাদ।